তো হে গাইজ আর এটা নতুন ভিডিও লৈ আপোনালোক সকলকে স্বাগতম জানাইছো। আৰু গাইজ যেহেতু পিকনিকৰ সিজন পৰি গেছি তো সকলোৱে যায় আছে পিকনিক, আমিও ভাবিলো আমিও যাওঁ বহুত দিন মানে কি ভাবি তো ফাইনেলি গাইজ আজি আহি গলো। আৰু এইফালে আমাৰ গাড়ী চাড়ী থোৱা আছে, জাষ্ট আহি পাইছো আৰু বেছি টাইম হোৱা নাই, তো 10 মিনিট 5 মিনিট ইমান কিবা হ'ল। আৰু তো এইফালে আছে বগাপা, বগামাটিত বগাপা ব্লগটো ষ্টাৰ্ট কৰিব অলপ চাইডত ফালে আহিলোঁ মানে কাৰণটো হ'ল বহুত দিন মানে ব্লগ কৰাও নাই, তো সেইকাৰণে ইঞ্জিনটো ঠাণ্ডা হৈ আছে, অলপমান হিট কৰিবৰ কাৰণে অলপ আহি গ'লোঁ। বগামাটিখন ধুনীয়া কৰিছে গাইজ, আপোনালোকে আহিলেও দেখিবলৈ পাব কি ধুনীয়া কৰিছে গাইজ। আৰু এইবিলাক বস্তু নামি লওঁ আমি, তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ। তো গাইজ আমাৰ গাড়ীৰ পৰা বস্তু গোটাইখিনি নামো হৈ গ'ল, আৰু এইবিলাক বস্তু আপোনালোকে চাব পাৰে ইয়াতে থৈ দিছোঁ। আৰু এইফালে মানে কি ৰন্ধাৰ কাৰণে মানে সাজু কৰি আছোঁ গোটেইখিনি। আৰু আমাৰ ইয়াৰ সদস্যবৃন্দ গোটেই বেছি না, আমি গাইজ 6-7 জনমান আছোঁ, আৰু ইমান বেছি নধৰে যিহেতু। তো গাইজ চাহ পানী খাই ল'লোঁ আমি, ব্ৰেড চ্ৰেড গোটাইখিনি খাই ল'লোঁ। আৰু আমাৰ ইয়াত চুনু মানে কি আলু চালু কুটি আছে, পিঁয়াজ আলু, তাৰপিছত বগৰী ৰাখি লৈছে 10 টকা লৈছে, এই মাইনাটো আনিছে, তো কিনিলোঁ আমি ইয়াতে খাম। আৰু ভাতৰ এইফালে মানে যা যোগাৰ চলি আছে, এইফালে ভাত বহাম আমি। আৰু আমাৰ সভাপতি দেত ৰান্ধনীও মানে আজিৰ ছেট। আৰু তো আমাৰ জুমন আছে, জুমনো কাম মোৰ ভিডিঅ'ত দেখা পাই থাকে আপোনালোকে। আৰু এইফালে আছে আমাৰ ৰিজাউল ভাই, তাৰপিছত বগাপা আছে, ইস্পাগুৰ আছে, গোটেইখিনি আৰু ভাল লাগিব গাইজ আজি আমাকা ব্লগ গাইজ। তৰালি ফুৰা এটি মন তাৰ পৰা ওলাই আহিলোঁ, আৰু মানুহ চাকনা আহি আছে এতিয়াও মানে কি 12টা বাজি গ'ল, তো তথাপিও মানুহ হৈ আছে। তো আৰু গাড়ী যিহেতু বগামাটি বুলি ক'লে বগৰীয়ে মেইন, তো বগৰী ছিঙিবও যাই আছোঁ আমি। আহিফালে প্ৰথমতে আমি দোকানত যাই লওঁ, কিবা কিবি অলপ মানে কিনিব লগা আছে, মানে খোৱা বস্তু আৰু এনে চকলেট চিপ টিপ বা এনেকুৱা আৰু কিবা কিবি। তো গাইজ বজাৰৰ পৰা কিবা কিবি লৈ মানে কি লৈ ল'লোঁ, আৰু চিঙৰ তিঙৰ ল'লোঁ, আৰু মানে এইটো আছে বাদাম। আৰু ইয়াত মানে কি বজাৰ মই যিমান মানে ঠাইত গেছোঁ, তো বজাৰ তো মানে কি মই যিমান মানে ঠাইত গেছোঁ গাইজ, তো সকলোতে ভাল মানে ডাঙৰ প্লেচ পাইছোঁ বগামাটি। আৰু বগামাটি গাইজ মানে কি বজাৰো বহুত ডাঙৰ বজাৰ, আৰু মানে কি নোপোৱা বস্তু নাই ইয়াত, সকলো পায়। আৰু ওপৰতো এটা মন্দিৰ আছে গাইজ, যাই আছোঁ তালৈও, মানে বুদ্ধদেৱৰ মূৰ্তি এটা আছে, তো আৰু কিবা কিবি আছে, তো তাত যাই আছোঁ আমি। তো গাইজ ফাইনেলি ওপৰত আহি পালোঁ, আৰু ওপৰৰ পৰা আপোনালোকক ভিডিঅ' এবাৰ দেখাই দিছোঁ। তৰালি ফুৰা আৰু আমি তাত মানে তাত আমি খানা খাই। তো আৰু এইটো হৈছে বুদ্ধদেৱৰ মূৰ্তি, আৰু মানুহবিলাক চাব পাৰে ফটো মাৰাত ব্যস্ত, ভিডিঅ' কৰাত ব্যস্ত, যেনেকৈ মই কৰি আছোঁ। গাইজ চাওঁতে ধুনীয়া এটা ভিউত আহি পাই গৈছে, যিটো মানে কি অল বগামাটিখন দেখা পায় ইয়াৰ পৰা। তো আপোনালোকক দেখাই দিছোঁ এবাৰ গাইজ। আৰু ইয়াৰ পৰা বহুত ফটো পাই থাকে আপোনালোকে, ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক বা গুগলতে হওক, তো সকলোতে আপোনালোকে ইয়াৰ পৰা ফটোবোৰ পাই। কি ধুনীয়া এটা প্লেচ, ইয়াৰ পৰা চালে একদম কি ক'ম, আৰু ধুনীয়া এটা প্লেচ আৰু কি ক'ম। আৰু হাবিৰ মাজে মাজে বগৰীৰ সন্ধানত যাই আছোঁ গাইজ, ভাল বগৰীৰ গাছ পোৱা নাই। তো আমাৰ জুমনে মানে কি নিৰীক্ষণ কৰি আছে গোটেই ঠাইখিনি, চাৰি চাইডে গান গাইজ, কি ক'ম। আৰু এইফালে বগৰী গাছ এইবিলাক চাব পাৰে গাইজ। ওপৰত কিন্তু বহুত পকি আছে, লাভ পোৱাত নাই আৰু, তো কাৰণ চবে পাৰি লৈ যায় ন। আৰু যিবিলাক মানে কি বেচে গাইজ, তো সেইবিলাক পচাই সৰাই গোটাই মানে কি ক'ত কি পৰি থাকে হিচাপ নাই, তো সেইটো কাৰণত মানে কি ছিঙিব আছোঁ। ফাইনেলি বগৰী গাছ পাই গ'লোঁ, এইবিলাক চাব পাৰে হাতেৰে ছিঙি দিলে হ'ল আৰু একদম। তো জুমনে মোনা লোৱাকৈ আছে গাইজ, তো ধুনীয়া ধুনীয়া বগৰী চাব পাৰে গাইজ, কি লাল লাল হৈ আছে।
খোৱা কথা আৰু গাইজ তো এইবিলাক ঘৰৰ কাৰণে নি আছোঁ গাইজ বেলেগৰ কাৰণে নহয় আৰু তো চাওঁ তোমাৰ মোনাটো দেখাই দিয়া একবাৰ তো গাইজ এইবিলাক বগৰী ছিঙি দিলোঁ বগৰী পাৰি আহি গ'লো আৰু এইফালে মানে দিছি যেনে থৈ দিছি নেমু চেমু কাটি থৈ দিছি মানে চাফা তাফা কৰি তো আৰু এইফালে হাঁহৰ মাংস আছে ঘৰত কেনে আছে এইটো খাই চালিহে গম পাম গাইজ ব্ৰইলাৰৰ মাংস বেয়া হোৱা নাই বাৰু এইফালে ব্ৰইলাৰৰ মাংস আছে তো ব্ৰইলাৰৰ মাংসটো দেখাই দিছোঁ গাইজ ব্ৰইলাৰ মাংস এয়া তো গাইজ তেতিয়া যিখন দলং দেখিছিলোঁ মানে ওপৰৰ পৰা তো সেই দলংখনে হৈছে এইখন গাইজ চাব পাৰে ওচৰৰ পৰা মানুহ পাৰ হৈ আছে আৰু 20 টকা তো মানে কি যোৱাটো 20 টকা অহাটো 20 টকা 20-40 টকা যোৱা এইফালে ৰখি আছে মানুহ আৰু এইফালে লিখাই আছে গাইজ 20 টকা বুলি লিখাই আছে তো গাইজ যিহেতু ভাত চাত হৈ গ'ল আৰু মানে কি ভৰি চৰি ধুলোঁ আমি তাৰপিছত আৰু ভাত চাত খাওঁ আৰু এইফালে গোটাই ভৰি ধুই আছে গা ধুই আছে তো গা ধুব আছিল কিন্তু নধু চাগে কাৰণ বহুত ঠাণ্ডা পানী গাইজ চাহ লোৱা গোটাখিনি হৈ গ'ল কমপ্লিট হ'ল আৰু এইফালে আমি যাব ওলাইছোঁ মানে বান্ধি আছোঁ গোটেই যোগাৰ কৰি আছোঁ এইফালে তো আধা আধি সোমোৱা হ'লে বাৰু সোমোৱা হ'লে প্ৰায় তো গাইজ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো হয়তো আজি আপোনালোকে ৰাতি চাব পাব নহ'লে কাইলৈ দিনত দিম আপলোড তো এডিট চিডিট কৰাৰ কামো থাকে না গাইজ যাওঁতে অলপ কিবা কিবি দেখাম আপোনালোকক কিমানখিনি দেখাব পাৰিলোঁ নাজানো কিন্তু ভাল লাগিল আহি বহুখিনি এনজয় কৰিলোঁ মাজে মাজে ভিডিঅ' কৰি আছোঁ আপোনালোকক দেখাই আছোঁ গোটেইখিনি মুহূৰ্তটো আপোনালোকক দেখাব নোৱাৰোঁ তো কাম চামো থাকে অলপমান কিবা কিবি কৰি থাকোঁ গোটেইখিনি আছোঁ আৰু গাইজ আমাৰ এটাই ভাল মানে কি আমাৰ পিকনিকত মানে কি যিকোনো বেয়া বস্তু মানে নচলে ধৰি লওক এপিচিকতটো চলে গাইজ কথা নাই সেইটো চলি যায় কিন্তু বেলেগ আৰু তাৰ ওপৰত নচলে আৰু মানে কি আমাৰ এই মানে যিটো আমি ষ্টাফ আহিছোঁ অকল সেইটোৱেই নহয় আৰু বহুকেইজন আছে আমাৰ লগত আগতে আছিল সিহঁতে বেলেগ বেলেগ জেগাত তো সদায় আৰু একেলগে আহি নাথাকোঁ মানে কি সকলোৰে একেলগে নিমিলে ন তো আৰু সেইটো কাৰণে চবেই বেলেগ বেলেগকৈ যায় যিখিনি পাৰোঁ দেখাই ৰাখোঁ আৰু আগতে পিকনিক গৈছোঁ গাইজ যিহেতু মই মানে কি ব্লগ কৰা নাছিলোঁ আগতে তো সেইটো কাৰণত দেখুওৱা নাই আপোনালোকক তো গাইজ তাৰ পৰা ওলাই আহি ইয়াতে অলপমান ৰখি দিলোঁ আমি আৰু মানে কি অলপ বজাৰ চজাৰ কিবা কিবি কৰিব লগা আছিল তো কৰি আছে সিহঁতেও মানে ফুৰিবও গৈছে অলপ বজাৰ চজাৰ কৰিও আছে তো আমি তিনিটাই মানে কি ইয়াতে ৰখি আছোঁ গাড়ী চাড়ী মানে কি বস্তু আছেতো তো আমি ইয়াতে ৰখি আছোঁ যিহেতু আমি ফুৰিও আছোঁ তো সেইটো কাৰণত আৰু গাইজ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এনে কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজৰ লিংকটো আছে যাই ফ'ল' কৰিব তো এইখিনি আছিল ধন্যবাদ জয় অসম